ওয়েলকাম টু মাই ইউটিউব চেনেল ব্লগ আছাম ইউটিউব চেনেল সকলোকে জনাইছোঁ আৰু আজি মাঘৰ বিহু সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিম। আজি প্ৰথমবাৰৰ বাবে মই আজি মেজি জ্বলাবলৈ লৈছোঁ। তো মেজিটো আছে ইয়াত, এতিয়া অলপ পাছত জ্বলাম। তো সকলোৱে চাই থাকক ভিডিঅ'টো শেষলৈকে অলপো স্কিপ নকৰাকৈ। আৰু এতিয়া মই মেজিৰ ওচৰত এটা চাকি জ্বলাই লৈ তাৰ পৰা মেজিটো জ্বলোৱা হ'ব, চাই থাকক। ফাইনেলি মেজিটো এতিয়া জ্বলিবলৈ লৈছে, আপোনালোকে দেখিছে, চাওক এবাৰ কিন্তু কিমান সুন্দৰভাৱে। আৰু এতিয়া মেজি জ্বলি আছে। ফাইনেলি আমাৰ মেজিটো জ্বলি শেষ হৈ গ'ল আৰু এতিয়া অলপ মানে ঘৰ চাইডে যাওঁ, চাওঁগৈ মানে মেজি কেনেকুৱা হৈছে। তো ব'লক আপোনালোকক দেখাই আছোঁ। ধুতি চুটি পিন্ধি আছোঁ, মই দেখাই আছোঁ অলপ মানে গাঁৱৰ ফালে যোৱা এপাক। তাতো জ্বলি শেষ হৈ গ'ল। এইপিনে চাব পাৰে, তাত জ্বলাই আছিল সেই ইয়াত পথাৰৰ ইয়াত। এবাৰ দেখাই দিছোঁ আপোনালোকক। এইপিনে চাই লওক। আৰু সেই ঠাইডোখৰতো এটা মেজি জ্বলাইছিল আৰু এতিয়া জ্বলি শেষ হৈ গ'ল। মানুহ দুজনমান আছে তাত। তো এতিয়া আমি ঘৰলৈকে উভতো। বা তাতো শেষ হৈ গ'ল, মেজি জ্বলাই কথা শেষ হৈ গ'ল আৰু এতিয়া ঘৰলৈকে যাওঁ ন, বলক ঘৰলৈ গৈ আছোঁ। ঠাণ্ডা লাগিছে, ঠাণ্ডা পুৱা কুঁৱলী পৰি আছে, চাওক এইপিনে দেখিছে আপোনালোকে, পথাৰ দৃশ্যটো পুৰা কুঁৱলী পৰি আছে তাত। বাট এইপিনে আমাৰ মেজিটো আছিলে, জ্বলি শেষ হৈ গ'ল আৰু এইটো আমাৰ ভেলাঘৰটো। এতিয়া ভাগিম অলপ পিছত, চাব পাৰে এইটো ভেলাঘৰ। অলপ ভেলাঘৰটো এতিয়া দৃশ্যটো দেখাই দিছোঁ কেনেকুৱা হৈ আছে। এইটো আমাৰ ভেলাঘৰ আছিলে, ইয়াত শুইছিলোঁ, ৰাতি থাকিলোঁ আৰু ইয়াত আমি মোবাইল চাৰ্জ দিছিলোঁ, মোবাইল চাৰ্জ। এতিয়া এইটো ভগা হ'ব আৰু চাওক এইটো আছিল আমাৰ মেজিটো, চাব পাৰে। মোৰ চেণ্ডেল পিন্ধিলোঁ। মেজি জ্বলাবি নে? জ্বলালি নাই? মেজি জ্বলালি নাই? কেনেকৈ জ্বলালি? কেনেকৈ জ্বলালি? জুচ লে আকৌ কি
এয়া আমাৰ জেউৰাচুৰ আছে, সেইটো জেউৰাচুৰ আপুনি জেউৰাচুৰ কৰি আনিছিলি। তো আপোনালোকক জেউৰাচুৰক দেখাই দিছোঁ। এয়া আমাৰ জেউৰাচুৰ আছে আমাৰ মাজত, আৰু তেখেতে আপোনালোকক কিবা এটা ক'ব পাৰে। আজি মাঘৰ বিহু বুলি এয়া আমাৰ জেউৰাচুৰ। জেউৰাচুৰ আপুনি কিবা ক'ব? আজি তাৰমানে কৰিব নলগা কাম নহয় বাৰু, বিশেষকৈ এই ভোগালী বিহু বুলি আৰু এই 2-3খন জেওৰা চুৰ কৰি মেলি অগ্নি জ্বলালোঁ। তেওঁ মোৰ লগত এওঁ আছিলে, মোৰ এই পুত্ৰ আছিলে, এনেকৈ আনন্দ কৰিলোঁ, উপভোগ কৰিলোঁ। ধন্যবাদ।